মাই গড কি বস্তু এইটো আমাৰ দৰে নেকি দেখিবলৈ আমি যে উইহু যাই আছো উইহু ৰঙা বিলাহী ৰঙা মোৰ ক্ৰাছ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাস্তৱ মানে কি আজি আমাৰ অসমৰে দুজনী বাইদেউ এজনী হৈছে লাখটকীয়া বাইদেউ আৰু আনজনী হৈছে আমাৰ অসমৰ ক্ৰাছ আৰু চৰি ক্ৰাছ নহয় আমাৰ মানে কি লেট্ৰিনটো চাফা কৰা ব্ৰাছ পাত लेकिन एक सेकंड উইহু যাই আছো উইহু আপুনি ক'ত যাই থাকা বুলি ক'লে উইহু যাই আছো উইহু समझ रहे हो आप समझ रहे हो ना আমাৰ দৰে নেকি দেখিবলৈ হয় বাইদেউ এইটো দেখিবলৈ আপোনালোকৰ দৰে একচুৱেলি লাখটকীয়া বাইদেউৰ দৰে নহয় এইটো দেখিবলৈ আমাৰ হিয়া বাইদেউৰ দৰে হিয়া বাইদেউ অসমৰ ক্ৰাছ লেট্ৰিন চাফা কৰা ব্ৰাছ এইবোৰ গোটেই বাচ্চাৰ হালা আৰু যিহেতু ময়ো বাচ্চাই 16 বছৰীয়া তো ময়ো ইয়াতে কি ক'লে আপোনাক 16 বছৰীয়া যেন লাগে আপোনাক 16 বছৰীয়া নহয় আপোনাক আমাৰ মাইতকৈ বুঢ়ী যেন লাগে মানে কি 40 বছৰীয়া বুঢ়ী যেন লাগে কি ধুনীয়া ৰাস্তা গোটেই পাহাৰ দেখিব পাৰিছে গোটেই পাহাৰ ও মাই গড পিছফালে দেখা পাইছে গোটেই পাহাৰ আৰে বাইদেউ আপুনি লিখিতত কৈছে লিখিততে কওক আৰে লিখিতত ক'লেও পাহাৰক পাহাৰ বুলি নকয় পাহাৰ বুলিয়ে কয় আপুনি যেনেকৈ পাহাৰ বুলি কৈছে পাহাৰ বুলি নকয় নহয় अरे मुझे चक्कर आने लग गया अब अरे वो लड़की चले আপুনি পিছফালৰ পাহাৰখন দেখুওৱাৰ চলেৰে আপোনাৰ নিজৰ পাহাৰখন কিয় দেখাই আছে নিজৰ পাহাৰখন আমাৰ চাবলৈকে মন নাই নহয় আমাৰ প্ৰথমজন লাখটকীয়া বা আৰু একদম চুলি দেখিছে না নাই অৱস্থা কি কৰি দিছো পুৰা চুলি চাওক আৰু ড্ৰেছ চাওক একদম লাখটকীয়া বালৰ লাখটকীয়া বা বুলি কৈছোঁ মই আপোনাক কি বালৰ লাখটকীয়া বাই আপোনাক দেখাত মানে কি আমাৰ ঘৰৰ বুঢ়ী ছাগালটোৰ দৰে দেখা পায় মানে আমাৰ বুঢ়ী ছাগালটো অলপ ধুনীয়া আমাক দেখি মানুহবোৰ কিয় জ্বলে কাৰণ আমি নিজেই জুই আমাক দেখি মানুহবোৰ কিয় জ্বলে কাৰণ আমি নিজেই জুই হয় নহয় এইবোৰ মানে কি मैं क्या करूं फिर जॉब छोड़ दूं অসমৰ প্ৰথমজন লাখটকীয়া বা আৰে বেটি তোৰ দেহাত মুঠবাৰ বল নাই তাই লাখটকীয়া বা হয় বেটি মেকুৰী হেন পাই তাইক দেখা भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আৰু এতিয়া পুৰা লাখটকীয়া বাইদেউৰ লগত খাব বহিছো কি খাবা আজি লাখটকীয়া উজান বজাৰৰ ফৰ চিজন এইটো লাখটকীয়া যে আপোনালোকে ৰেষ্টুৰেণ্টত খাবৰ কাৰণে গৈছে সেই ৰেষ্টুৰেণ্টৰ বিল কোনে দিব আজি আমাৰ এটিএম কেইটাক লৈ আহিছো আচল এটিএম এইটো যি খাওঁ হেপাবলৈ খাওঁ लेकिन एक सेकंड যে আজি অয়ত যাব অয়ত যাওঁতে অয়ৰ বিলটো লাগিব নহয় অয়ৰ বিলটো কোনে দিব আমাৰ এটিএম কেইটাক লৈ আহিছো আচল এটিএম এইটো समझ रहे हो आप समझ रहे हो ना মই থাকিম য'ত বিলাহী নাথাকিব কেনেকে হ'ব চ' বিলাহী আহি পুৰা হয় মানে কি আপুনি য'ত থাকিব তাতেতো বিলাহী নাথাকাকৈ হ'বই নোৱাৰে বিলাহী থাকিবই কাৰণ আপুনি আমাৰ হিয়া বাইদেউৰ দৰে ৰাঙালাওটো হ'ব নোৱাৰে আৰু একদম চুলি দেখিছে না নাই অৱস্থা কি কৰি দিছো পুৰা চুলি চাওক আৰু ড্ৰেছ চাওক একদম লাখটকীয়া আৰু পুৰা জিলিকি আছা আৰু বাইদেউ মানে কি আপোনাৰ চশমাযোৰতকৈ আপোনাৰ মুখখন দেখোন এনেকুৱা চশমাযোৰে ডাঙৰ ইমান মান মুখখন এনেকুৱা মানে একদম মেকুৰীৰ মুখ হেন পায় नहीं গাইজ ভিডিঅ'টো আজিৰ এইখিনিয়ে আছিলে কাৰণ ভিডিঅ'টোত মানে কি কোনেও একো বেয়া পাব নালাগে কাৰণ মই ভিডিঅ'টো অলপ জমনিৰ কাৰণে বনাইছোঁ কোনেও বেয়াকৈ নল'ব তেতিয়াহ'লে অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ বাই বাই